আপোনালোকৰ উপস্থিত আছোঁ সৰুপথাৰ সমষ্টি এই মাঘী মেলাত সেৱা কৰি খাবলৈ সক্ষম হওঁ আমি সকলো পৰিৱেশটো দেখাবলৈ বিচাৰিম আৰু মাঘী মেলাত টেকেলি ভঙা চলি আছে আমি পোনে পোনে আমি ইয়াৰ যি জীৱিকা সখীৰ বাইদেউ এগৰাকী আছে বাইদেউসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম জীৱিকা সখীৰ যিহেতু মানুহ আছে হয় বাইদেউ আপোনালোকে কেনেকৈ ধৰণে এই প্ৰস্তুতি চলাই আছে মানে আপোনালোকক পোনপ্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত আচলতে এইটো আমাৰ তৃতীয় বৰ্ষ বুলি ক'লে ভুল নহ'ব কাৰণ আমি প্ৰথমবাৰ আমাৰ নাওজনত হৈছিলে তাৰপিছত ছেকেণ্ডবাৰ ইয়াতে সতিসাধনীতে হৈছিলে আৰু ইয়াত প্ৰথমবাৰ আমাৰ নাওজনত হৈছিলে তাৰপিছত ছেকেণ্ডবাৰ ইয়াতে সতিসাধনীতে হৈছিলে আৰু এইবাৰ তৃতীয়বাৰ নামত এই মাঘী মেলাটো আমি সতিসাধনীতে পাতিবলৈ মানে আমাৰ মাননীয় বিধায়ক মহোদয়ৰ দ্বাৰা তেওঁৰ সহায় সহযোগতে আমি অসমী ভোগালী মেলা যিটো আমাৰ SRLMৰ অসম ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত এই আজি মাঘী মেলা আয়োজন কৰা হৈছে আৰু ইয়াত বহুত ধৰণৰ মানে পিঠা পনা আপোনাৰ ভোগালী জলপান যিহেতু আগন্তুক ভোগালী বিহু আহি আছে সেই ভোগালী বিহুৰ উপলক্ষে আৰু শিপিনীসকলে তেওঁলোকৰ সপোন ৰচা গামোচা তেওঁলোকে নিজে হাতে ফুল বচা চাদৰ মেখেলা যিসকল বোৱাৰী আৰু ছোৱালীয়ে আমাৰ সৌন্দৰ্য বৃদ্ধি কৰে সেই কাপোৰ পিন্ধি সেইখিনি আমাৰ ইয়াত পোৱা যাব ইমান ধুনীয়াকৈ আপোনালোকে ধুনীয়াকৈ ইমান মহিলাক লৈ আপোনালোকে কেনেকৈ ধৰণে মনলৈ আহিলে এই প্ৰগ্ৰেমটো পাতিবলৈ আপোনালোকে মাঘী মেলা যিটো মাঘী মেলা কিয় মনলৈ আহিলে আপোনালোকৰ সঁচা কথা ক'বলৈ গ'লে অসম ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ মেইন উদ্দেশ্য হৈছে মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমাৰ মহিলাসকল ইমানেই আগবাঢ়ি গৈছে কাৰণ যিটো আমাৰ অভিযান মিছন যিটো আমাৰ এই অভিযান আমি আচলতে আমি ফলপ্ৰসূ হৈছোঁ কাৰণ কেলৈ আপোনালোকে নিজে দেখিছে আজি আপোনালোকে যেতিয়া স্বয়ং নিজে কৈছে যে ইমান মহিলাসকলৰ দ্বাৰা আপোনালোকে কেনেকৈ আয়োজন কৰিছে সঁচাকৈ আমিও আনন্দিত কাৰণ নিজে এগৰাকী মহিলা হৈ গৌৰৱ কৰিছোঁ প্ৰতিগৰাকী মহিলা আজি নিজকে চিনাকি দিব পৰাকৈ নিজে সবলীকৰণ হৈ নিজৰ ভৰিত নিজে থিয় দিছে আৰু তেনেকৈয়ে তেওঁলোক আগবাঢ়ি আহিছে নিজৰ কৰ্মৰ দক্ষতা দেখুৱাবৰ বাবে নিজে হাতেৰে বনোৱা নিজে এখন ফুলনি বাগিচা পাতি পিনে তেওঁৰ ফুল যিখিনি ফুল আগবঢ়াইছে সেই ফুলখিনিও আচলতে ইয়াত বিক্ৰী কৰিবলৈ আহিছে আৰু তেওঁলোকক আচলতে ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ তেওঁলোকেও মানে ইমান কষ্টৰে আজি এই প্ৰগ্ৰেমটো মানে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে ধন্যবাদ বাইদেউ অভিযান নিৰ্দেশনা মৰ্মে ভোগালী মেলা কৰিব দিছিলে সেই নিৰ্দেশনা অনুযায়ী আমি জিলাভিত্তিক ভোগালী মেলাখন আমি সৰুপথাৰৰ সমজিলাত আয়োজন কৰিছোঁ আৰু এই মেলাত আমাৰ আত্মসহায়ক গোট যিমান আছে আমাৰ ব্লকত সেই আত্মসহায়ক গোটবিলাকৰ উৎপাদিত সামগ্ৰীবিলাক প্ৰদৰ্শনী তথা বিক্ৰী কৰিবৰ কাৰণে এটা প্লেটফৰ্ম দিয়া হৈছে যেতিয়াৰ পৰা আপোনালোকৰ লগত ভিডিঅ'গ্ৰাফী মহিলা ভিডিঅ' হোৱাৰ কাৰণে আপোনালোকৰ বেছি এই ভোগালী যি মেলা পাতিছে আপোনালোকে ভোগালী বিহুৰ যি মেলা সেইটো বেছি হৈছে নেকি নহয় এইটো আমাৰ বাইদেউ যিহেতু মহিলা হয় আৰু ওমেন এম্পাৱাৰমেণ্ট তথাপিও এইটো মানে যিহেতু আমাৰ আত্মসহায়ক গোট ইমান দিনে মানে লাইভলিহুড ছেক্টৰত কাম কৰি আছে আৰু বিভিন্ন ধৰণৰ সা সামগ্ৰীবিলাক উৎপাদন কৰি আছে কিন্তু বিভিন্ন সময়ত দেখা যায় মাৰ্কেট লিংকেজৰ এটা অসুবিধা দেখা যায় তো মানে এই প্লেটফৰ্মৰ যোগেদি আমাৰ যিখিনি উৎপাদিত সামগ্ৰীসমূহ আছে এইবোৰ সামগ্ৰী আমি মেলাবিলাকত চেল কৰোঁ প্ৰদৰ্শনীও কৰোঁ আৰু ইয়াৰ উপৰিও আমি খৰচ মেলা বিভিন্ন জেগাত পতা হয় আমাৰ অসমতো গুৱাহাটীত পতা হয় সেইবিলাকত আমি আমাৰ উৎপাদিত সামগ্ৰী বিধায়ক মহোদয়ৰ আমাৰ এই ভোগালী মেলাত ডাঙৰ ভূমিকা আছে তেখেতৰ নিৰ্দেশনা অনুসৰি যিটো নেকি জিলা ভিত্তিত পাতিবলগীয়া হয় সেইটো আমাৰ এই সমজিলাত পাতিবৰ কাৰণে আমাক নিৰ্দেশনা দিয়ে সহযোগ কৰে আৰু বিভিন্ন দিশত সহযোগ কৰে আৰ্থিক দিশতো সহযোগ কৰে আৰু তেজীমলা আত্মসহায়ক আপোনালোকৰ কেনেকৈ মনলৈ আহিলে এই তেজীমলা গোটেই ইমান ধুনীয়াকৈ
চাউলৰ পৰা ধৰি গুড়ৰ পৰা ধৰি আদা কচু এইবিলাক হয়, ভোগালী মেলা যেতিয়া আমাৰ আগন্তুক মাঘ বিহুৰ উপলক্ষে যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনিকে আমি নিজে তৈয়াৰ কৰি মানে আজি ভোগালী মেলাৰ দোকান হিচাপে আমি ব্যৱহাৰ কৰিছোঁ। হয়, ইয়াত সকলো পায়, দৈ, কোমল চাউল, ভজা চাউল, তিলৰ পিঠা, নাৰিকলৰ পিঠা আৰু আলু, কচু ইত্যাদি সকলোৱে মই আয়োজন কৰিছোঁ। হয় হয় হয়, 150 দিও আজি प्रथम आरंभ 3 दिनिया माघी मेला আছে 200 का है, लेकिन आप बोल रहे हैं 150 में। आप तो बहुत चला के नहीं, आप चला के दीदी थोड़ा सा মানে ৰাইজৰ वो आप दीदी चला के सब ले माला हमने डाला, आप थोड़ा कम कर মুখ্যমন্ত্ৰী মহিলা সবলীকৰণ আঁচনি 10,000 টকা পাইছে আৰু তাৰ লগতে এই নিশ্চয় ভালেই হ'ব। 200 का है, लेकिन আমি 130 दिन से আত্মসহায়ক গোটৰ সদস্য হিচাপে উলহ-মালহে এই মাঘী মেলাটো আমি মানে আয়োজন কৰিছোঁ আৰু ৰাইজক মানে আদৰণি জনাইছোঁ যাতে তেওঁবিলাকে আহি